নমস্কাৰ, জয় হিন্দ, জয় ভাৰত। সকলোকে স্বাগতম জনাইছোঁ যাদৱ আছাম টিপছ ইউটিউব চেনেললৈ। এটা বহুতৰে মনত কুৱেশ্যন হৈ আছে যে এতিয়া ৰানিং পাছ কৰিলোঁ, এতিয়া মেডিকেল দিবলৈ পাম নাই, ফাইনেল মেৰিটৰ নাম আহিব নাই। আৰু এইবাৰ বহুতেই কাট অফ কম যাব, আপোনালোকে নিশ্চয় গমেই পাইছে কিয় কম যাব। আৰু এইবাৰ দেখিবলৈ পোৱা গৈছে কিছুমান বাহিৰৰ ল'ৰা আহিছে, মোক বহুতেই কমেণ্ট নহয়, মোক পাৰ্চনেলি মেছেজ কৰি আছে যে ইউ পি বিহাৰৰ ল'ৰা এনেকৈ লগ পাইছোঁ কিন্তু এনেকৈ কিবা কৰা নাই। সেইখিনি এবাৰ কথা পাতিম। ফেক PRC, ফেক ডমিচিয়েল কিছুমান ল'ৰা ধৰিছে বুলি তেতিয়া আমি গম পাইছোঁ। বলক আমি ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই লওক। में कुछ बाहर के 2 लड़के आके इस तरह के फेक पीआरसी सर्टिफिकेट बना रहे हैं। तो ये इन्फॉर्मेशन पाने के बाद जब वहां पे रेड किया तो वहां से 2 लोग, सुरेश भाटी जिसकी उम्र 39 ईयर्स है और राहुल सिंह जिसकी उम्र 25 है, ये दोनों उत्तर प्रदेश के रहने वाले हैं। सुरेश भाटी बुलंदशहर का और राहुल सिंह मथुरा उत्तर प्रदेश का। इन दोनों के पोजीशन से 25 रबर सील्स मिली हैं जो कि भिन्न भिन्न अधिकारियों की, अर्धसैनिक बलों के, पुलिस के, मैजिस्ट्रेसी के अधिकारियों की सील्स की कॉपी है। और इनके पास से बहुत सारे सर्टिफिकेट्स भी मिले हैं, डॉक्यूमेंट्स मिले हैं जो पीआरसी सर्टिफिकेट, फेक पीआरसी सर्टिफिकेट बनाने के काम आते थे। इन लोगों के स्टेटमेंट के बेसिस पे हमने एक और आदमी को अरेस्ट किया है जिसका नाम है संजय। वो मथुरा उत्तर प्रदेश का रहने वाला है। হ'ল আপোনালোকৰ এটা প্লাছ, এতিয়া আপোনালোকে ভিডিঅ'টো চাই গমেই পালে যে বাহিৰৰ ল'ৰা আহিছে, কিছুমান ধৰিছে বুলি আমি গমেই পালে। সেইবোৰক আপোনালোকে এটা কাম কৰিব, যদি আপোনালোকে ফিজিকেল ছোৱালীসকলেও কৈছোঁ, যদি এনেকৈ ছোৱালী লগ পায় বা ল'ৰা লগ পায় তেতিয়াহ'লে আপোনালোকে তাত মাৰ ধৰ কৰিব নালাগে, গালি চালি পাৰিব নালাগে। ডাইৰেক্ট তাত ইনফৰ্ম কৰিলে হ'ল য'ত ইণ্টাৰভিউ দিব, আৰু নহ'লে পুলিচক ইনফৰ্ম কৰিলে আপোনালোকে সিহঁতক ধৰা পৰিব। নহ'লে আমাৰ অসমৰ পষ্টবোৰ সিহঁতে খাই দিয়া দেখা যায়। এতিয়া আমাৰ এটা প্লাছ পইণ্ট আছে যে মেডিকেল দিয়াৰ পিছত যদি ফাইনেলৰ মেৰিট আহিবলৈ হ'লে আমাৰ এটা প্লাছ পইণ্ট আছে। এতিয়া যদি আমাৰ 9 তাৰিখে আছাম পুলিচৰ ৰিজাল্টখিনি দি যায় তেতিয়াতো 5000 ল'ৰা তাতেই গুচি যাব, কিয়নো কিছুমান ল'ৰাই বহুত কম নাম্বাৰো পাই থৈছে। সেইখিনি ল'ৰাও এতিয়া ৰানিং পাছ কৰি আহিছে, সিহঁতে দুধুমুধু হৈ আছে, মেডিকেলৰ নাম আহিব নাই, মেৰিটৰ নাম আহিব নাই, সেইটো প্ৰব্লেম মানে ভাবি চিন্তাত আছে। সেইটো প্লাছ পইণ্ট আছে। যিসকলে এইবাৰ SSC ভাল মাৰ্ক পাই থৈছে আৰু ৰানিং পাছ কৰি অহাসকলে এটা প্লাছ পইণ্ট আছে কি, এইবাৰ 9 তাৰিখৰ আগতে, দুদিনমানৰ আগতে ইনৰ মামাই কৈ আছে ৰিজাল্ট দিব বুলি। ৰিজাল্ট দিলে 5000 তাত ল'ৰা ছোৱালী গুচিয়ে যাব, আৰু তাৰ 5000 ডিফেন্সত গুচিয়ে যাব। তাৰপিছত আৰু এক্সট্ৰা পষ্ট আছেই, সেইখিনি পষ্টত ল'ৰা কিছুমান যাবগৈ। সেইটো কাৰণে আমাৰ এইবাৰ SSC GDত বহুতেই আপোনালোকৰ চান্স আছে, কিয়নো সেই যদি ৰিজাল্টটো এতিয়া দি দিয়ে মেডিকেল টেষ্ট দিবলৈ বহুত ল'ৰাই নাযাব এতিয়া, আৰু ছোৱালীও নাযাব এতিয়া। সেইটো প্লাছ পইণ্ট আছে। আৰু সেইটোৱে আপোনালোকৰ আপডেট। আৰু এবাৰ ৰিজাল্টটো বহুত কম যাব, ৰিজাল্টটো আপোনালোকৰ মানে কাট অফ মাৰ্কটো বহুত কম যোৱা দেখা পোৱা যাব এবাৰ। আৰু তাকে আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ভালকৈ আপোনালোকে প্ৰিপাৰেশ্যন কৰি থাকক মেডিকেলৰ কাৰণে। DME যেতিয়া আহি আছে আৰু 1 মাহমান পিছতে DME ষ্টাৰ্ট হ'ব। আপোনালোকে ভালকৈ থাকক, এদিন ভালকৈ চলা ফুৰা কৰিব, ঘৰৰ পৰা ইমান ওলাই নাযাব, ভালদৰে খোৱা বোৱা বজাই ৰাখক, কাম কৰাৰ পৰা, বাইক চলোৱাৰ পৰা একদম দূৰত থাকক অলপ। চ' ইমানেই আছিলে আপডেট। আৰু আপোনালোকে এইটো কৈছোঁ, বাহিৰৰ ল'ৰা ছোৱালী আহিলে আপোনালোকে মুঠতে কাজিয়া কৰিব নালাগে, আপোনালোকে ডাইৰেক্ট থানাত নহ'লে য'ত ইণ্টাৰভিউ দিব তাত আপোনালোকে জনাই দিব, ইনফৰ্ম কৰি দিব। চ' ইমানখিনি আছিলে আপডেট। জয় অসম, ধন্যবাদ।